बहली जिपे मेरे दिल के जो रखी है तूने कदम। আবে চুপ থাক না বে, কিনো বেবাই আছো বা, মাথা বিষাই গৈছে মানে। আবে তই কি বুজিবি বে, টিকটক ষ্টাৰ ন, এনি টাইম মুখততো গান ওলায়ে থাকে না। আবে তাৰ থোপৰা চা না বে, ই আকৌ টিকটক ষ্টাৰ মা কি। আবে সেইটো কোন বে, কিবা কেমেৰা চেমেৰা লৈ আহিছে যে, কিবা ভিডিঅ' চিডিঅ' বনাব নেকি বে। ইয়াত কোন বহি আছে দেখিছ নাই বে, টিকটক ষ্টাৰ হয় না, ইণ্টাৰভিউ ল'ব আহি গ'ল বে। বেটা তোৰ টিকটক চাবলৈ চেহেৰা নাই, তই আকৌ টিকটক ষ্টাৰ হ'বলৈ যাও না। আবে আহি পাই গলি বে, ৰেডি হৈ যোৱাহে ভাল আৰু। ঐ উঠ উঠ তই উঠ। দাদা ইয়াত ভাল প্লেচ ক'ত আছে বাৰু? হ'ব হ'ব, ভাল প্লেচলৈ যাব নালাগে আৰু, ইয়াতে হ'ব ইয়াতে হ'ব। ইয়াতে কি হ'ব দাদা? নহয় ইয়াতে ইণ্টাৰভিউটো লৈ লোৱা আৰু, বেলেগলৈ নাযাওঁগে। ইণ্টাৰভিউ? কাৰ ইণ্টাৰভিউ? মোৰ আকৌ। আপোনাৰ ইণ্টাৰভিউ কি ল'ম আকৌ? আবে মই টিকটক ষ্টাৰ নহয় নেকি বে? অ' দাদা মই ইয়াত আপোনাৰ ইণ্টাৰভিউ ল'বলৈ অহা নাই, মই ইয়াত ব্লগ এটা বনাবলৈ আহিছোঁ। কি বালৰ ব্লগ কেলা, ইণ্টাৰভিউ ল'ম মাকা। আবে ভাই তই অলপ চুপ থাক না বে। ডিম্পু দা আপুনি ব্লগ বনাবলৈ আহিছে নেকি? হয় হয়, ব্লগ এটা বনাম বুলি ভাবি পিনি এইফালে আহিছিলোঁ অলপ আৰু। আবে তই একো ব্লগ বনাব নাপাৱ বে, তই মোৰ ইণ্টাৰভিউ ল'ম মাকা। আৰে ভাই তই অলপ ৰ না বে। অ' ভাই তই মোৰ ইণ্টাৰভিউ ল বে, নহ'লে তোৰ এতিয়া মুণ্ডা ছিঙি দিম মাকা। আবে ৰ না পেপেৰা, ৰাতি অকলে মুতিবলৈ যাব নোৱাৰ, এতিয়া মুণ্ডা ছিঙিবলৈ যাওঁ। অ' দাদা মই ব্লগহে বনাবলৈ আহিছোঁ, ৰ'বচোন মই ব্লগ এটা বনাই লওঁ। আবে ই লেবেল দিছে বে, তই লেবেল দিছ নে কি বে? অ' ইয়াক মাৰিয়ে দিওঁ বে মাকা। আবে ৰ না, ই অসমৰ বহুত ফেমাছ ইউটিউবাৰ হয় বে, ইয়াক অসমৰ চবেই চিনি পায় তোৰ বাদে, আৰু তোকনো কোনে চিনি পায়? আমাৰ গাঁৱৰ ফাপৰি কেইজনীয়ে চিনি নাপায়, ই আকৌ টিকটক ষ্টাৰ হ'বলৈ যায় চালা। সেই চুপ না বে, লাজ দি মাৰিবি দেখোন তই, টিকটক বন্ধ হ'ল বুলিহে, নহ'লেতো এতিয়া মই আৰু অসমৰ